হেই গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল। ৰাসৰ পৰা আমি পকৰি লৈ আহিলোঁ, ৰাস চাব গৈছিলোঁ মানে ৰাসৰ পৰা পকৰি আনিলে নিত্যম আৰু মই ধুনীয়াকৈ বহি বহি খাই আছিলোঁ। খাই থকাৰ সময়তে এটা ভয়ংকৰ শব্দ শুনিলোঁ। শব্দ শুনি মই বাহিৰৰ ফালে গ'লোঁ, ইয়াত হৈছে বিৰাট ডাঙৰ এটা এক্সিডেণ্ট। চ' ঘৰৰ পৰা দৌৰি আমাৰ ঘৰৰ বাট পালোঁ, ৰাস্তা পালোঁ, তাতে এক্সিডেণ্ট হৈছে। তাৰমানে হাতখনত মানে কাটা গৈছে, হাতখন মানে পৰি কিনে হাত বিৰাট স্পীডত আহি গৈছে, ল'ৰাজন স্পীডত আহি কিনে পৰি গৈছে। এইফালে আনফালে এই মানুহজনে যোনত খুন্দা মাৰিছে তাৰ আৰু আঙুলিটো মানে হাতৰ আঙুলি ভাঙি গৈছে আৰু ভৰিৰ আঙুলি ফাটি গৈছে। চ' সেনেকৈ অলপ মানুহকেইটাক ভালকৈ এইজন মানুহ মানে এম্বুলেঞ্চক কল কৰা গ'ল, কল কৰিলোঁ এম্বুলেঞ্চক, কল কৰি কিনে এইবাৰ মানে এম্বুলেঞ্চ আহি আছে। চ' মানুহজনক আমি অলপ চোৱা চিতা কৰিলোঁ। এইবাৰ এম্বুলেঞ্চ আহি পালে এম্বুলেঞ্চ আহি পালে চ' এম্বুলেঞ্চজনক আহোঁতে ৰখাই দিলোঁ, ৰখাই কিনে মানুহজনক এম্বুলেঞ্চত ভৰাই দি মানুহজনক এবাৰ পঠাই দিলোঁ। এইখিনিতে আমাৰ ব্লগটো শেষ। মই ঘৰত আহিলোঁ আৰু ফুলাৰি খাব মানে পকৰি খাব আৰম্ভ কৰিলোঁ। বাই বাই।